নমস্কাৰ, একেকেছ ব্লক সাপটগ্ৰাম। আজি পঞ্চম শ্ৰেণীৰ গণিত অনুশীলনী ৩ৰ পূৰণ আৰু হৰণ অংক শিকাম। তোমালোকে অংকবিলাক ভালদৰে লক্ষ্য কৰিবা। প্ৰথম অংকটো দিছে পূৰণ অংক ৫৭০ পূৰণ ১৪৩। প্ৰথম অংকটো এতিয়া মই তোমালোকক কৰি দেখুৱাম। (৫৭০) ওপৰত লিখি ল'লোঁ, তলত লিখিলোঁ ১৪৩। এতিয়া আমি পূৰণ কৰিম। ৩ শূন্য গুণ ০, ৩ ৭ গুণ ২১ৰ ১, হাতত থাকিল ২, ৩ ৫ গুণ ১৫ আৰু হাতৰ ২য়ে ১৭। এতিয়া দ্বিতীয় শাৰীৰ পূৰণ কৰিম। ৪ শূন্য ০, ৪ ৭ গুণ ২৮, হাতত ২ থাকিল, ৪ ৫ গুণ ২০ আৰু হাতৰ ২য়ে ২২। এতিয়া তৃতীয় শাৰীৰ পূৰণ কৰিম। ১ শূন্য ০, ৭ ১ গুণ ৭, ৫ ১ গুণ ৫। এতিয়া আমি অংকটো যোগ কৰিম। ০ ১ ৮ ৭ ১৫, ৮ আৰু ৭ যোগ কৰিলে ১৫ হয়। এই ৮ আৰু ৭ যিটো আছে এই দুটা যোগ কৰা হ'ল ১৫ৰ ৫, হাতত এইবাৰ থাকিল ১। হাতত থাকিল আমাৰ ১। এইবাৰ বাকী অংকখিনি কৰিম। ৭ ৮ ৯ আৰু ১ ১০ আৰু হাতৰকে ১১। ১১ৰ ১ বহুৱাই ল'লোঁ আৰু হাতত ১ থাকিল। ৫ ২ ৭ আৰু হাতৰ ১ ৮। এইটো হ'ল উত্তৰ ৮১,৫১০। প্ৰথম অংকটোৰ উত্তৰ হ'ব ৮১,৫১০। তাৰপিছৰ অংকটো প্ৰায় একেই আছে, তথাপি মই দেখুৱাই দিছোঁ। পিছৰ অংকটো লৈ আহিছোঁ। অংকটোত দিয়া আছে ৯,০৭৩ 9073 ৯,০৭৩ পূৰণ ১০১। ৩ ১ গুণ ৩, ৭ ১ গুণ ৭, ১ শূন্য ০, ৯ ১ গুণ ৯। তাৰ পিছৰ ঘৰত এটা শূন্য আছে। শূন্যৰ পূৰণ সদায় শূন্য হয়। আমি এক ঘৰতে, এতিয়া ৩ ঘৰৰ অংক যদিও ২ ঘৰতে কৰিম। শূন্যৰ আছে মাজত, ইয়াতে শূন্য বহালোঁ আৰু বেলেগ একো কৰিব নালাগে। এতিয়া এই যিটো ১ আছে, এই ১টো, এইটোৰ কাম আমি কৰিম। এই ১এৰে এই ৩টোক আমি পূৰণ কৰিম। ৩ ১ গুণ ৩, ১এৰে এই ৭ক পূৰণ কৰিম। ৭ ১ গুণ ৭, ১ শূন্য গুণ ০ আৰু ৯ ১ গুণ ৯। এতিয়া আমি এইটো যোগ কৰিম। ৩ ৭ ৩, এই ৯ আৰু ৭ যোগ কৰিম ১৬, ১৬ৰ ৬, হাতত থাকিল ১, শূন্যৰ লগত ১ যোগ কৰিলে ১ বহিব, এইফালে ৯ থাকিব, অৰ্থাৎ উত্তৰটো হ'ব ৯,১৬,৩৭৩। এইবাৰ ৩ নম্বৰ অংকটো মই দেখুৱাই ৫৪ পূৰণ ১০০০। ৫৩০ ৭৫৪। ৪ শূন্য ০, ৪ ৩ গুণ ১২ৰ ২, হাতত ১, ৪ ৫ গুণ ২০ একে ২১। ৫ শূন্য ০, ৫ ৩ গুণ ১৫ৰ ৫, হাতত ১, ৫ ৫ ২৫ আৰু হাতৰ ১ ২৬। ৭ শূন্য ০, ৩ ৭ গুণ ২১ৰ ১, হাতত ২, ৭ ৫ গুণ ৩৫ আৰু ২য়ে ৩৭। এতিয়া আমি যোগ কৰিম। ০ ২ ৬, ৬ ২ ৮ ১ ৯, ৭ ২ ৯, ৩। এতিয়া এইটোক ১০০০ৰে পূৰণ কৰিব লাগিব। ১০০০ত শূন্য কেইটা আছে? ৩টা। প্ৰথমে আমি শূন্য ৩টা বহুৱাই ল'ম। তাৰপিছত এই ১ৰে এই শূন্যটোক পূৰণ কৰিম। ১ শূন্য গুণ ০, তাৰপিছত ১এৰে এই ২ক কৰিম। ২ ১ গুণ ২,
6 1 গুণ 6 9 1 গুণ 9 9 1 গুণ 9 3 1 গুণ 3 এইটো হ'ব উত্তৰ 3 9 9 6 2 0 0 0 0 অর্থাৎ একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 39 কোটি 96 লাখ 20 হাজাৰ এইটো হ'ল উত্তৰ বাকি অংকবিলাকো তেনেকুৱা তোমালোকে নিজে চেষ্টা কৰিলে পাৰিবা এতিয়া মই হৰণ অংক দেখুৱাম এই অংকটো মই মুছি দিছোঁ এতিয়া হৰণ অংক লৈ যাম এবাৰ আমি হৰণ কৰিম 78ৰে 3146ক 78 ইয়াতে দুটা সংখ্যাৰে আমি এই দুটা সংখ্যা 31ক আমি হৰণ কৰিব নোৱাৰো তেতিয়াহলে আমাক তিনিটা সংখ্যা ধৰিব লাগিব 314 78 কিমান গুণ 314 হয় আমি বেলেগ ঠাইত পূৰণ কৰি দেখিব লাগিব পূৰণৰ এটা সাধাৰণ আইডিয়া থাকিব লাগিব কিমান গুণ দিলে অংকটো হ'ব পাৰে 4 7 গুণ 28 280 সেই হিচাপে 4 গুণ দিব লাগিব 4 8 গুণ 32ৰ 2 হাতত 3 4 7 28 29 30 31 312 4 8 32ৰ 2 হাতত 3 4 7 28 29 30 31 312 তেতিয়াহলে আমি 4 গুণ দিলে পাম 312 এখিনি আমি মুছাই দিম এতিয়া তলত যেখিনি কৰিছিলো পূৰণটো মুছাই দিলো এতিয়া বাকি কিমান ৰল আমি নামাই আনিম তলত 6 থাকিল 4 ৰ পৰা 2 গলে 2 26 নামিল ইয়াতে যেহেতু 4টা ঘৰৰ অংক আৰু ইয়াতে আছে 3টা ঘৰ আমাৰ ইয়াতে অংকটো হৈ গল 3টা ঘৰৰ হে আমাক এতিয়া কি কৰিব লাগিব হে মই তোমালোকক বুজাই আছো ইয়াতে আমাৰ যেহেতু 3টা ঘৰ হল দুটা ঘৰ বাকি থাকিল ইয়াতে আমি এটা শূন্য বহুৱাইলাম ইয়াতে এটা শূন্য বহুৱাইলাম অংকটোৰ উত্তৰ হ'ব ভাগফল 40 বাকি 26 ভাগফল 40 বাকি বা ভাগশেষ 26 তো এইটোৱে অংক ইয়াতকৈ যিবিলাক ডাঙৰ অংক আছে সেইবিলাক এনে ধৰণৰ সৰু বৰ্ডত কৰি দিয়াটো সম্ভৱ নহব মই তথাপি লাষ্টৰ যেটো অংক আছে এই অংকটো সহজ অংক আছে মই তোমালোকক দেখুৱাই দি আছো এক হাজারেৰে 9532ক হৰণ কৰিব দিছে 9532 9 1 গুণ 9 হয় 9 ৰে ভাগ কৰিলে 9000 হ'ব আৰু 532 টো ভাগফল থাকিব উত্তৰ হ'ব ভাগফল 9 ভাগশেষ বা বাকি 532 তো এইখিনি পৰৱৰ্তী অংকটো দিছে 7 নম্বৰ অংকত দিছে এটা পুথিভঁৰালত 9560 খন ইংৰাজী ভাষাত লিখা কিতাপ এই অংকটো মই দেখুৱাই আছো প্ৰথমে লিখিব লাগিব ইয়াতে বৰ্ডখন সিধা বৰ্ড হোৱাৰ কাৰণে বৰ্ডৰ পৰিসৰটো কম হোৱাৰ বাবে মই অংকটো পাতি নিদিলো তোমালোকে ইয়াতে লিখি ল'ব লাগিব ইংৰাজী কিতাপ লিখি সমান সমান দি তাৰ পিছত লিখিব লাগিব 9560 খন তাৰ তলত হ'ব হিন্দী কিতাপ লিখিব লাগিব 2075 খন 2075 খন তাৰ পিছত আছে অসমীয়া কিতাপ 11025 খন অসমীয়া কিতাপ 11025 খন এতিয়া মুঠ কিতাপ ইয়াতে লিখিব লাগিব মুঠ কিতাপ লিখি এটো যোগ কৰিব লাগিব 5 5 10 ৰ 0 হাতত থাকিল 1 5 1 6 1 7 7 7 14 15 16 6 হাতত থাকিল 1 5 আৰু 1 6 9 2 11 1 12 2 হাতত 1 11 1 2 মুঠ কিতাপ আহিল
22,660খন। এতিয়া তাৰ পিছত কৈছে পুথিভঁৰালটোত মুঠতে কিমানখন কিতাপ আছে এয়া উলিয়ালোঁ। 10টা খটালিত কিতাপবোৰ সজালে আমি যদি খটালি অৰ্থাৎ ৰেকত যিবিলাক খটালি থাকে তৰফ থাকে এনেধৰণৰ 10টা তৰফত যদি আমি ভাগ কৰোঁ তেতিয়াহ'লে প্ৰতিটো খটালিত প্ৰতিটো তৰফত কিমানখনকৈ কিতাপ থাকিব। যিহেতু 10টা খটালি বুলি কৈছে ইয়াৰ তলত আমাক লিখিব লাগিব এতেকে 10টা খটালিত সজালে প্ৰতিটো খটালিত কিতাপ থাকিব। তাৰপিছত সমান সমান দি 2,2,6,6,0 হৰণ 10। তাৰপিছত বেলেগ ঠাইত হৰণ কৰিলে হ'ল, যিহেতু 10ৰে হৰণ কৰা হৈছে যাৰ কাৰণে এটা শূন্য উঠি যাব। 2,2,6,6 2,266খন। এয়া হ'ল উত্তৰ। পিছৰ অংকবিলাক 8, 9, 10, 11, 12, 13 এইকেইটা অংক মই নেক্সট যিটো ভিডিঅ' বনাম তাতে কৰি দিম। তো এইখিনি, ধন্যবাদ।